নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা আধ্যাত্মিক তথা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছো। আপুনি যদি ভগৱানৰ এজন নিস্বাৰ্থ ভক্ত, তেন্তে আজিৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনাৰ মন প্ৰশান্তৰে ভৰি পৰাটো নিশ্চিত। আজি আমি ভগৱান বিষ্ণুৰ এটা বাৰ্তা আপোনাৰ বাবে আগবঢ়াব খুজিছো। আচলতে এই বাৰ্তা আমি এনেই আগবঢ়াব খোজা নাই। মনুষ্যৰ কল্যাণৰ বাবে স্বয়ং ভগৱান বিষ্ণুৱে এই বাৰ্তা আগবঢ়াই থৈছে। বিশ্বাস ৰাখক, ভগৱান বিষ্ণুৱে আগবঢ়োৱা এই বাৰ্তা সম্পূৰ্ণ শ্ৰদ্ধাৰে শুনাৰ পিছত আপোনাৰ জীৱনৰ সকলো দুখ সমস্যা অসুবিধা লাহে লাহে দূৰ হ'বলৈ আৰম্ভ কৰিব। আহক কমেণ্টত জয় শ্ৰী কৃষ্ণ বুলি লিখি ভগৱানে আগবঢ়োৱা এই কাহিনীটোৰ ভিতৰলৈ সোমাই যাওঁ। এবাৰ এজন ভক্তই ভগৱানক প্ৰশ্ন কৰিলে, প্ৰভু, ভাল মানুহবোৰে জীৱনত কিয় আটাইতকৈ বেছি দুখ কষ্ট ভুগিবলগীয়া হয়? ভাল মানুহৰ লগতেই কিয় ইমান বেছি অন্যায় হয়? কিন্তু যিসকল দুষ্ট বা বেয়া মানুহ আছে, তেওঁলোক কিয় আনন্দত থাকে? বেয়া মানুহবোৰ কিয় সদায় সুখত থাকে? অন্যায় ব্যভিচাৰ কৰি, আনৰ অপকাৰ কৰি, আনৰ বেয়া চিন্তা কৰি, আনক ঠগি খোৱাবোৰৰ কিয় একো নহয়? এয়া আপোনাৰ কেনে বিচাৰ? আপোনাৰ এজন প্ৰিয় ভক্ত হিচাপে মোক আপুনি এই প্ৰশ্নৰ উত্তৰ দিয়ক প্ৰভু। ভক্তৰ এই সকলো প্ৰশ্নৰ উত্তৰত ভগৱান শ্ৰীকৃষ্ণই আচলতে কি কৈছিল, সেই কথা আজি আপুনি এই ভিডিঅ'টোত বিশদভাৱে জানিব পাৰিব। ভগৱান শ্ৰীকৃষ্ণ আৰু তেওঁ এজন ভক্তৰ এটা কাহিনীৰ মাজতেই এই সকলো প্ৰশ্নৰ উত্তৰ লুকাই আছে। আশা কৰোঁ আজি আপুনি ভিডিঅ'টো খুব ধ্যান দি সম্পূৰ্ণকৈ চাব। গতিকে আহক কাহিনীটোৰ মাজলৈ সোমাই যাওঁ। এখন গাঁৱত এটা ডাঙৰ কৃষ্ণ মন্দিৰ আছিল। সেই মন্দিৰটোত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কামত এজন ব্যক্তি নিয়োজিত হৈ আছিল। সেই মানুহজন ভগৱান শ্ৰীকৃষ্ণৰ একনিষ্ঠ ভক্ত আছিল। তেওঁ যি কামেই কৰিছিল খুব সততাৰে সেই কাম সম্পাদন কৰিছিল। তেওঁ সদায় পুৱা সোনকালে উঠি সেই কৃষ্ণ মন্দিৰটোলৈ আহিছিল। মন্দিৰটো চাফ চিকুণ কৰাৰ অন্তত ভগৱানক প্ৰাৰ্থনা কৰিছিল আৰু তাৰ পিছত গোটেই দিনটো তেওঁ সেই মন্দিৰটোলৈ পূজা অৰ্চনাৰ বাবে অহা বিভিন্ন প্ৰান্তৰ ভক্তক পূজা অৰ্চনাত সহায় কৰিছিল। তেওঁ সদায় এটা কথা লক্ষ্য কৰিছিল যে প্ৰতিদিনে বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তই ভগৱানৰ চৰণত পূজা অৰ্চনা কৰিবলৈ আহিছিল আৰু এদিনতকৈ সিদিন ভক্তৰ আগমনৰ সংখ্যা ক্ৰমাৎ বাঢ়িহে গৈছিল। এদিন তেওঁ ভাবিলে, ভগৱানেতো একে স্থানতে থাকি সদায় একেদৰে হাজাৰ হাজাৰ দৰ্শনাৰ্থীক দৰ্শন দি আহিছে। ভগৱান নিশ্চয় ক্লান্ত হৈ পৰিছে। তেওঁ সৰল আৰু পবিত্ৰ মনে ভগৱানৰ মূৰ্তিৰ সন্মুখলৈ গৈ ক'লে, হে প্ৰভু, আপুনি নিশ্চয় সদায় একেদৰে ভক্তক দৰ্শন দি ক্লান্ত হৈ পৰিছে। সেইবাবে আজি মই আপোনাৰ এজন ভক্ত হিচাপে কিছু সহায় কৰিব বিচাৰিছো। আপুনি এদিনৰ কাৰণে মোক আপোনাৰ সেই স্থান দিব পাৰিবনে? যদি আপুনি মোক এদিন সেই ঠাই এৰি দিয়ে, তেতিয়া আপুনি এটা দিন কিছু বিশ্ৰাম লৈ ক্লান্তি দূৰ কৰিব পাৰিব। ভক্তজনৰ সৰলতা আৰু দয়ালু স্বভাৱ দেখি ভগৱানে তেওঁক দৰ্শন দি ক'লে, হে ভক্ত, তোমাক অশেষ ধন্যবাদ। এইটো সঁচাই তোমাৰ এটা ভাল প্ৰস্তাৱ আৰু সঁচাকৈও মোৰ এদিন বিশ্ৰাম লোৱাত কোনো অসুবিধা নাই। কিন্তু কোৱাচোন, তুমি কিদৰে মোৰ স্থানলৈ আহিবা? উত্তৰত ভক্তজনে ক'লে, হে প্ৰভু, আপুনি মোক আপোনাৰ ৰূপ দি আপোনাৰ সেই স্থানত প্ৰতিষ্ঠা কৰক আৰু আপুনি মোৰ ৰূপ ধাৰণ কৰি বিশ্ৰাম লওক। ভগৱানে ভক্তজনৰ পৰামৰ্শ শুনি লাহেকৈ হাঁহি মাৰি ক'লে, বাৰু ঠিক আছে, মই তোমাৰ কথামতেই সেইটোৱেই কৰিম। কিন্তু মোৰ এটা চৰ্ত আছে, যি চৰ্ত তুমি মানিবই লাগিব, পাৰিবানে? তেতিয়া ভক্তজনে ক'লে, কি চৰ্ত প্ৰভু? মই অৱশ্যেই মানি চলিম। তেতিয়া ভগৱানে ক'লে, তুমি কেৱল এই স্থানত মই যিদৰে আছো সেইদৰে থিয় হৈ থাকিব লাগিব আৰু সকলো ভক্তকে দেখি মনে মনে হাঁহিব লাগিব আৰু আশীৰ্বাদ দিব লাগিব। কিন্তু এটা কথা মনত ৰাখিবা, তুমি কিন্তু কোনো কাৰণে নিজকে লৰচৰ নকৰিবা আৰু কাকো কোনো কাৰণতে মাত নলগাবা। কেৱল এই স্থানত থাকি সকলো চাই থাকিবা আৰু সকলোখিনিৰ তুমি সাক্ষী হবা। ভক্তজনে ক'লে, ঠিক আছে প্ৰভু, আপুনি যিদৰে কৈছে মই সেইদৰেই থাকিম। তাৰ পিছত কথামতেই ভগৱানে নিজৰ স্থান পৰিৱৰ্তন কৰিলে আৰু ভক্তজনক ভগৱানে তেওঁৰ স্থান এৰি দি তাৰ পৰা গুচি গ'ল। কিছু সময়ৰ পিছত মন্দিৰটোলৈ এজন ধনী ব্যৱসায়ী আহিল।
ব্যৱসায়ীজনৰ হাতত এটা টকা ভৰ্তি বেগ আছিল। মানুহজনে ভগৱানৰ দিশে মানে সেই ভগৱানৰূপী ভক্তৰ ফালে মূৰ দুৱাই কলে, হে ভগৱান, তুমি মোক আশীৰ্বাদ দিয়া যাতে মোৰ ব্যৱসায়ত আৰু উন্নতি হয়। এই বুলি হাতজোৰ কৰি প্ৰাৰ্থনা কৰি তেওঁ মন্দিৰৰ পৰা গুচি গল। কিন্তু তেওঁ টকা ভৰ্তি বেগটো পাহৰি তাতে এৰি থৈ গল। ব্যৱসায়ীজন যোৱাৰ খন্তেক পিছতে এজন দৰিদ্ৰ ব্যক্তি ভগৱানক প্ৰাৰ্থনা কৰিবলৈ সেই কৃষ্ণ মন্দিৰটোলৈ আহিল। দৰিদ্ৰ লোকজনে সাধ্যমতে এটকা এটা প্ৰণামীৰ দান পাত্ৰত দি ভগৱানক প্ৰাৰ্থনা কৰিলে যে, হে ভগৱান, আমাৰ যিমান সাধ্য আছিল আমি সিমানখিনিহে তোমাক দান কৰিব পাৰিলো। তুমি মোক আশীৰ্বাদ দিয়া যাতে মই সকলো সময়তে নিজকে তোমাৰ সেৱাত নিযুক্ত কৰিব পাৰো। মোৰ পৰিয়ালটো খুবেই ভোকত আছে। মোৰ ঘৰৰ চালেৰে বৰষুণ দিলে পানী পৰে। মই তোমাৰ পৰা কিছু সহায় বিচাৰিছো প্ৰভু। এই বুলি ভগৱানক প্ৰাৰ্থনা কৰাৰ পিছত যেতিয়া মানুহজনে চকু দুটা মেলিলে তেতিয়া তেওঁৰ চকু ব্যৱসায়ীজনে এৰি থৈ যোৱা টকাৰ বেগটোত পৰিল। মানুহজনে বেগটো খুলি দেখিলে যে বেগটো টকাৰে ভৰি আছিল। দৰিদ্ৰ মানুহজনে ভগৱানে তেওঁক প্ৰাৰ্থনা শুনি তেওঁৰ কৃপা কৰাৰ কাৰণে ভগৱানক ধন্যবাদ জনালে আৰু তেওঁ টকা ভৰ্তি বেগটো লৈ তাৰ পৰা আনন্দ মনে গুচি গল। তাৰ পিছত এজন নাবিক মন্দিৰটোলৈ আহিল আৰু তেওঁ ভগৱানক প্ৰাৰ্থনা কৰাত লাগিল। তেওঁ প্ৰাৰ্থনা কৰিলে, হে ভগৱান, মই আজি জাহাজেৰে এটা দূৰণিবতীয়া যাত্ৰালৈ ওলাইছো। আপুনি মোক আশীৰ্বাদ দিয়ক যাতে মই নিৰাপদে উভতি আহিব পাৰো। ঠিক সেই সময়তে সেই যে ধনী ব্যৱসায়ীজন তেওঁ কেইজনমান আৰক্ষীক লগত লৈ সেই মন্দিৰটোত আহি উপস্থিত হল। ব্যৱসায়ীজনে আহিয়ে নাবিকজনক দেখি ভাবিলে যে এইজনেই হয়তো চোৰ। তেওঁ আৰক্ষীৰ দলটোক কলে, এইজনেই চোৰ যি মোৰ টকা ভৰ্তি বেগটো চুৰি কৰিছে। তেওঁক আপোনালোকে ধৰক। ভগৱানৰ প্ৰাৰ্থনা কৰি থকা নাবিকজনক আৰক্ষীয়ে ধৰি কলে, কি ভাবিছা? তুমি টকা চুৰ কৰি এনেই নাটক কৰি পলাই সাৰিম বুলি ভাবিছা নেকি? টকা ভৰ্তি বেগটো ক'ত থলা কোৱা? এই বুলি আৰক্ষীয়ে নাবিকজনক দাবী ধমক দিবলৈ আৰম্ভ কৰিলে। নাবিকজনে একো বুজিয়ে পোৱা নাছিল। তেওঁ আৰক্ষীক কলে, ছাৰ, মই টকা চুৰ কৰা নাই। মোৰ বেগত চাওক, কোনো টকা নাই। তেতিয়া আৰক্ষীয়ে কলে, তোমাক কেনেকৈ বিশ্বাস কৰিম? হয়তো তুমি তোমাৰ কোনো বন্ধুক টকাৰ বেগটো দি পলুৱাই পঠাবও পাৰা। নাই নাই, তোমাৰ কোনো কথাই নুশুনো। বলা, তুমি আমাৰ লগত থানালৈ যাব লাগিব। তাৰ পিছত নাবিকজনে ভগৱানৰ ফালে চাই কলে, হে ভগৱান, মই যে চুৰ কৰা নাই সেয়া তুমিতো দেখিছা। মই নিৰ্দোষী বুলিও তুমি জানা। তেন্তে মোক কিয় শাস্তি দিবলৈ ওলাইছা? একো অপৰাধ নকৰাকৈ মই কিয় শাস্তি ভোগ কৰিম? তেতিয়া ধনী ব্যৱসায়ীজনে ভগৱানৰ ফালে চাই কলে, তোমাক অশেষ ধন্যবাদ ভগৱান। তোমাৰ কাৰণেই আজি মই এই চোৰটোক ধৰিব পাৰিলো। ইফালে ভগৱানৰ ৰূপ ধৰি থকা সেই ভক্তজনে নাবিকজনৰ লগত হোৱা এই অন্যায় সহ্য কৰিব নোৱাৰি মুখেৰে মাত লগাবলৈ বাধ্য হল আৰু তেওঁ কলে, ৰবা, তোমালোকে ভুল কৰিছা। এই নাবিকে টকাৰ বেগটো চুৰ কৰা নাই। এই নাবিকজনৰ আগতে এজন দৰিদ্ৰ মানুহ ইয়ালৈ আহিছিল। সেই দৰিদ্ৰ মানুহজনেই টকাৰ বেগটো লৈ গৈছে। এই কথা শুনি সকলো আচৰিত হৈ পৰিল আৰু তেওঁলোকে কলে, এয়া আপুনি কি কৈছে? ভগৱান ৰূপী ভক্তই কলে, মই ভগৱানে কৈছো। মই যিটো কৈছো সেইটোৱেই সত্য। তেতিয়া ব্যৱসায়ীজনে আৰক্ষীক কলে, এই নাবিকজনৰ কিবা মায়া আছে। তেওঁ চাগে যাদু জানে। সেইবাবে এই মূৰ্তিৰে কথা কোৱাই আমাক ঠগিব খুজিছে। নাই, মই কাৰো কথা বিশ্বাস নকৰো। আপোনালোকে ইয়াক সোনকালে জেলত ভৰাওক। তাৰ পিছত আৰক্ষীয়ে নাবিকজনক থানালৈ লৈ গল। বিয়লিৰ ভাগত ভক্তৰ বেশত থকা ভগৱান শ্ৰীকৃষ্ণই মন্দিৰলৈ আহিল। ভক্ত আৰু ভগৱানে ৰূপ সলনি কৰি নিজৰ স্থান পৰিৱৰ্তন কৰিলে। তাৰ পিছত ভগৱানে ভক্তজনক প্ৰশ্ন কৰিলে, তোমাৰ আজি দিনটো কিদৰে পাৰ হল? সকলো ঠিকে ঠাকে সম্পাদন কৰিব পাৰিলানে? তেতিয়া ভক্তজনে উত্তৰ দিলে, প্ৰভু, ভাবিছিলো দিনটো ভালদৰে পাৰ কৰিম, কিন্তু এই বুলি সেই ভক্তজনে দিনটোত ঘটা সকলো ঘটনা ভগৱানক বিৱৰি কলে। কিদৰে এজন ধনী মানুহৰ টকা দৰিদ্ৰ লোকে চুৰ কৰিলে আৰু এজন নিৰ্দোষী নাবিকক কিদৰে অন্যায় কৰি শাস্তি বিহা হল। এই সকলো কথা ভগৱানক কৈ ভক্তজনে কলে যে মানুহৰ প্ৰকৃততে ভগৱানৰ ওপৰত আজিৰ তাৰিখত বিশ্বাস নাই। কাৰণ মই কোৱাৰ পিছতো সত্যটো কোনেও মানি নললে। মইতো আপোনাৰ ৰূপ ধৰি আছিলো।
মইতো সেই সময়ত ভগৱান হৈ আছিলো, তথাপিও মোৰ কথা কোনেও নুশুনিলে। সেই দৰিদ্ৰ মানুহজনে শাস্তি পাবলগীয়া আছিল, কিন্তু শাস্তি পালে নিৰ্দোষী নাবিকজনে। ভক্তজনৰ এই সকলো কথা শুনি ভগৱানে হাঁহিবলৈ আৰম্ভ কৰিলে আৰু ভগৱানে ক'লে, হে মোৰ প্ৰিয় ভক্ত, তোমাৰ কি মোৰ ওপৰত বিশ্বাস নাই নেকি? মই তোমাক কি চৰ্ত বান্ধি দিছিলো, তুমি কি পাহৰি গলা? তোমাক মই মুখেৰে মাতবোল নকৰাকৈ সকলো মাত্ৰ চাই সাক্ষী হৈ থাকিবলৈহে কৈছিলো, কিন্তু তুমি মোৰ চৰ্ত মানি চলিব নোৱাৰিলা। যিসকল ভক্ত সদায় এই স্থানলৈ আহে তেওঁলোকৰ মনৰ কথা মই নাজানো বুলি ভাবা নেকি? যিজন ধনী মানুহে টকা ভৰ্তি বেগ ইয়ালৈ লৈ আনিছিল, সেই টকা তেওঁ আন এজন মানুহক ঠগি আনিছিল। সেই টকাৰ ওপৰত তেওঁৰ কোনো অধিকাৰ নাছিল। আৰু সেই দৰিদ্ৰ মানুহজন যি প্ৰাণামিত মাত্ৰ এটকা এটা দি প্ৰাৰ্থনা কৰিছিল, সেই এটকাটোহে আছিল তেওঁৰ হাতত, কিন্তু তেওঁ সেই টকা মোক দান কৰিছিল সম্পূৰ্ণ বিশ্বাসেৰে। দৰিদ্ৰ লোকজনৰহে বেছি প্ৰয়োজন আছিল। তেতিয়া ভক্তজনে ক'লে, হে ভগৱান, এয়া বাৰু আপুনি ভালেই কৰিলে। পিছে কওকচোন প্ৰভু, সেই নাবিকজনে কিয় শাস্তি পালে? তেওঁতো নিৰ্দোষী আছিল। তেতিয়া ভগৱানে তেওঁক উত্তৰ দিলে, সেই নাবিকজন সঁচাই নিৰ্দোষী আছিল, কিন্তু তেওঁ যদি আজি সমুদ্ৰৰে জাহাজেৰে যাত্ৰা কৰিলেহেঁতেন তেন্তে তেওঁ আৰু কেতিয়াও উভতি আহিব নোৱাৰিলেহেঁতেন, কাৰণ উভতি অহাৰ পূৰ্বে জাহাজ ডুবি তেওঁৰ মৃত্যু হলহেঁতেন। তাৰ পৰিৱৰ্তে তেওঁ জেলত জীৱিত আৰু নিৰাপদে থাকিব পাৰিলে। আৰু নাবিকজন এতিয়া জেলত নাই, কাৰণ আৰক্ষীয়ে সকলো অনুসন্ধান কৰি তেওঁ নিৰ্দোষী বুলি গম পাই তেওঁক এৰি দিলে। আৰু সেই যে ধনী ব্যক্তিজন, তেওঁক আৰক্ষীয়ে জেললৈ পঠিয়ালে। ভগৱানৰ এই কথা শুনি ভক্তজনে ভগৱানক সেৱা জনাই ক'লে, হে প্ৰভু, মোক ক্ষমা কৰি দিয়ক, মই আপোনাৰ এই লীলা একেবাৰে বুজি পোৱা নাছিলো। তাৰ পিছত ভগৱানে ক'লে, এয়া তোমাৰ জনাৰ প্ৰয়োজনো নাই, কাৰণ তুমি যিটো দেখিছা সেইটোৱে সকলো নহয়। তুমি সকলো দেখা নোপোৱা, কাৰণ কোনো মনুষ্যই সকলোখিনি দেখা নাপায়, কাৰণ মনুষ্যই কেৱল চকুৰে দেখা পায়। দৃষ্টি যিমান দূৰলৈ যাব মনুষ্যই সিমান দূৰলৈকেহে দেখা পাব, কিন্তু মই সকলো দেখা পাওঁ। কোনে কৰিছে, কিয় কৰিছে, কি ভাবি কৰিছে, কেতিয়া ক'ত কৰিছে, কাৰ বাবে কৰিছে আদি সকলো দিশ মই বুজি পাওঁ আৰু দেখা পাওঁ। মই প্ৰতিজন মানুহৰ ভাল চিন্তা কৰো। যি কৰি আহিছো সকলোৰে কাৰণে ভালেই কৰি আহিছো। মোৰ প্ৰতিটো নিৰ্ণয় বা বিচাৰত কিবা নহয় কিবা এক কাৰণ অৱশ্যেই আছে, কিন্তু মানুহে মোক বিশ্বাস নকৰি এনে কিছুমান কাম কৰে যাৰ ফলত কিছুমান মানুহে জীৱনত দুখেই ভোগ কৰি আহিছে। সেইবাবে সৰ্বপ্ৰথমে মোৰ ওপৰত বিশ্বাস ৰাখা, তেতিয়া জীৱনত অৱশ্যে শান্তি লাভ কৰিব পাৰিবা। প্ৰিয় দৰ্শক, আজিলৈ কাহিনীটো ইমানেই। আমি সকলোৱে প্ৰতি মুহূৰ্ততে ভগৱানৰ ওপৰত বিশ্বাস ৰখা উচিত। সদায় ভগৱানৰ ওপৰত আমি ভৰসা ৰাখিব লাগে। যিমানেই ব্যস্ততা নাথাকক, যিমানেই কাম নাথাকক, কেতিয়াও ভগৱানক স্মৰণ কৰিবলৈ পাহৰি যাব নালাগে, কাৰণ ভগৱানে আমাৰ বিপদে আপদে সকলো সময়তে আমাৰ কাষত থাকি আমাক সহায় কৰি আহিছে। সেইবাবে নিজৰ প্ৰতি বিশ্বাস ৰাখক আৰু ভগৱানৰ প্ৰতি ভৰসা ৰাখক। তেতিয়া দেখিব সকলো সমস্যাৰ সমাধান সঠিক সময়ত হ'বই হ'ব। আশা কৰো আপোনাৰ আজি ভিডিঅ'টো নিশ্চয় ভাল লাগিল। যদি আপুনি ভগৱানৰ এজন প্ৰিয় ভক্ত বুলি নিজকে ভাবে, যদি আপুনি ভগৱানক বিশ্বাস কৰে, তেন্তে ভিডিঅ'টো লাইক কমেণ্টৰ সমানে শ্বেয়াৰ নকৰাকৈ নাথাকিব। ধন্যবাদ।